এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে মাৰ্চৰ 18 তাৰিখ। আজি দৌল উৎসৱৰ প্ৰথম দিন। আজি গোসাঁই মূৰত দিয়া আৰু মই ওলাই কৰি ৰেডি ঘৰলৈ যাবলৈ, মা ঘৰলৈ যাবলৈ। তাত ফাকুৱা ডাঙৰকৈ পাতে মাহঁতৰ তাত, আৰু সেইবাবে আজি তালৈ যাব ওলাইছোঁ। কিন্তু বৰদোৱালৈ যোৱা কথা আছিল, কিন্তু কিবা এটা কাৰণত বৰদোৱালৈ যোৱাটো নিমিলিলে বাৰু। সেইটো কাৰণে ঘৰলৈকে যাব ওলাইছোঁ। তাতো ফাকুৱা ডাঙৰকৈ পাতে, সেইটো কাৰণে তালৈকে যাব ওলাইছোঁ। আৰু আজি আপোনালোকক দেখুৱাম যে আজি গোসাঁই মূৰত দিয়া মানে দৌল মন্দিৰত আজি কি কৰে। আজি প্ৰথমটো দিন গোসাঁই মূৰত দিয়া, আৰু কাইলৈ হৈছে হোলী খেলা দিন। কাইলৈ আগবেলা খেলি ৰাতিলৈ 8টামান বজাত কীৰ্তন ঘৰত কয় আৰু যে কৃষ্ণই ঘনুচাক বিয়া পাতি আনে, সেইখিনিও দেখুৱাম। বহুত ধুনীয়া লাগে সেইখিনি সময় কীৰ্তন ঘৰত, সেইখিনিও আপোনালোকক দেখুৱাম। তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু শেষত জনাব নাপাহৰিব আজি ভিডিঅ'টো কেনেকুৱা লাগিলে। আৰু মই বৰ্তমান ওলাই কৰি ৰেডি, কিন্তু মানুহজন নাই, কিবা এটা কামৰ বাবে নগাঁও টাউনলৈ যাবলগীয়া হ'ল। তেওঁ আহিলে যাম। আৰু তেতিয়াহ'লে আপোনালোকক একেবাৰে ফাকুৱালৈ এইমাত্ৰ আহি ঘৰ পালোহি মা ঘৰ, আৰু বৌয়ে চাহ বনাইছে, চাহ তাহ খাই লওঁ। তাৰপিছত আপোনালোকক একেবাৰে দৌল মন্দিৰত পাম। এয়া হৈছে দৌল মন্দিৰৰ ভিতৰত। আন্ধা হৈ আছে, বৰ ভালকৈ ধৰিব পৰা নাই, আৰু মানুহে ফাকু ল'বৰ কাৰণে ৰখি আছে বাহিৰত এৰিয়া, কাৰণ দৌল মন্দিৰৰ ভিতৰতে মোবাইলটো পিছলৈ গৈছে। আৰু কি লাগে লিষ্ট এখন বনাই লওঁ। কোনপিনে বাই বাই দেই, বাই বাই। মই থাকিম, এতিয়া ফাকু চাকু খেলিহে যাম। কাইলৈ নাথাকিম, থাকিম।
দৌল মন্দিৰৰ পৰা আহিলোঁ আৰু এয়া হৈছে দৌল মন্দিৰলৈ সোমাই যোৱা মেইন গেটখন। ঘৰলৈ নাযায় আধা খাই দিলি সেইটো মাৰি ল নহ'লে গোটেই পাছত কৰে হ'ব এইগাল যে ইমান হুলস্থুল নাযায় নেকি আৰু মাটি তলত লুকাব আৰু এয়া হৈছে হোলী খেলা দিনা পিছবেলা 5টামান বজাত এনেকৈ গোসাঁই ফুৰাই মানে আসনভাগ গোটেই গাঁৱত এপাক ঘূৰাই। আমাৰ গাঁওখন বহুত ডাঙৰ, গোটেই গাঁওখন ঘূৰি অহালৈ আন্ধাৰে হৈ যায়। আমাৰ গাঁওখন বহুত ডাঙৰ, গোটেই গাঁওখন ঘূৰি অহালৈ প্ৰায় 8টামানে বাজিলে আৰু এতিয়া আসনভাগ নিব কীৰ্তন ঘৰলৈ।
এয়া হৈছে কীৰ্তন ঘৰত। কয় যে কৃষ্ণই ঘনুচাক বিয়া পাতি অনাৰ কাৰণে লক্ষী আইৰ খং উঠে আৰু দৰ্জা বন্ধ কৰি থয়। সেয়াই এইখিনি কৰি আছে। কিছুমান মানুহ ভিতৰত সোমাই আছে আৰু তেওঁলোকে ভিতৰৰ পৰা কিছু প্ৰশ্ন কৰে আৰু বাহিৰৰ পৰা তেওঁলোকে উত্তৰ দিছে। গতিকে তেখেতক কওক যে ইমান ধনচৰিত্ৰৰ তেওঁ অধিকাৰী থকা সেই তেওঁৰ প্ৰথম পুৰুষজনক তেওঁ এতিয়া কিয় এনেকুৱা কৰিছে, তেওঁ কিয় প্ৰবঞ্চনা কৰিছে। গতিকে তেখেতক এতিয়া আপোনালোকে সোমাবৰ কাৰণে ৰখিয়াই বুজাই বহাই কওক, নহ'লে আমাৰ ৰাইজৰ কিন্তু ধৈৰ্য চ্যুত হৈ যাব। আৰু এয়া দৰ্জা খুলি দিলে আৰু আসনভাগ এতিয়া ভিতৰলৈ লৈ গ'ল।